বন্ধুসকল, বৰ্তমান অসমৰ অসমীয়াই প্ৰতিটো দিশতে নিজৰ প্ৰতিভা আৰু নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। কলা, সাহিত্য, নৃত্য, গীত, বিজ্ঞান, ৰাজনীতি আদি সকলো দিশতে বৰ্তমান অসমীয়াৰ বিশেষ দখল আছে। গুৰু দুজনৰ লগতে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, ভূপেন হাজৰিকা আদিৰ দৰে ব্যক্তিসকলৰ সংগীত, বিজু ফুকন, যতীন বৰা, নৃপেন গোস্বামী আদিৰ দৰে ব্যক্তিসকলৰ অভিনয়, মুনীন বৰুৱা, জাহ্নু বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া আদিৰ দৰে চলচ্চিত্ৰ নিৰ্মাতা, এইদৰে সকলো দিশতে অসমৰ নাম আছে আৰু এইসকলক লৈ প্ৰতিজন অসমীয়াই গৌৰৱ অনুভৱ কৰে। আজি তেনে কেইজনমান ব্যক্তিৰ বিষয়ে আলোচনা কৰিম, যিকেইজনে বৰ্তমান অসমৰ লগতে দেশ বিদেশতো অসমৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হৈছে। গতিকে দেৰি নকৰি ভিডিঅ'টি সোনকালেই আৰম্ভ কৰোঁ। তাৰ আগতে চেনেলটো যদি নতুন তেনে সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ইয়াত আহি থাকে। উদ্ধৱ ভৰালী। অসমৰ লখিমপুৰ জিলাত জন্ম হোৱা উদ্ধৱ ভৰালীৰ নাম আজি বিশ্ব প্ৰসিদ্ধ। খুব কম খৰচত আৰু হাততে পোৱা কিছুমান সামগ্ৰীৰে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ মেচিন নিৰ্মাণৰ ক্ষেত্ৰত তেওঁক আজি বিশ্বই চিনি পায়। বিল গেটছৰ এটা খুব ধুনীয়া বাক্য আছে, যদি তুমি দুখীয়া ঘৰত জন্মগ্ৰহণ কৰিছা তেনে সেইটো তোমাৰ ভুল নহয়, কিন্তু যদি তুমি দুখীয়া হৈ মৰিবলৈ গৈ আছা তেনে সেইটোহে তোমাৰ ভুল। উদ্ধৱ ভৰালীও এটা দুখীয়া পৰিয়ালতে জন্ম হৈছিল, কিন্তু নিজৰ দৃঢ়তা, একাগ্ৰতা আৰু বুদ্ধিৰে সুবিধা নাই, পইচা নাই এইবোৰক গুৰুত্ব নিদি হাততে পোৱা কিছুমান সামগ্ৰীৰে এনেকুৱা কিছুমান মেচিন তৈয়াৰ কৰি উলিয়াইছিল, যিবোৰে আমাৰ সচৰাচৰ প্ৰয়োজন হৈ থকা কামবোৰ খুব সহজ কৰি পেলাইছিল। বজাৰত লাখ টকা খৰচ কৰি পাব পৰা সেই মেচিনবোৰ তেওঁ খুব কম খৰচতে প্ৰস্তুত কৰি উলিয়াইছিল, য'ত ধান কটা মেচিনৰ পৰা ডালিমৰ গুটি এৰুৱা মেচিনলৈকে তেওঁ প্ৰায় 140টাৰো অধিক মেচিন তেওঁ বৰ্তমানলৈকে উদ্ভাৱন কৰি উলিয়াইছে। যোগাৰমেন বুলি খ্যাত উদ্ধৱ ভৰালীদেৱক 2019 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। এইজন অসমীয়াক নলেজ টিভিৰ ফালৰ পৰা চালাম কৰিছোঁ। হিমা দাস। ক্ৰীড়াৰ পথাৰখনতো অসম কোনো ফালৰ পৰা পাছ পৰি থকা নাই। ধিং এক্সপ্ৰেছ বুলি খ্যাত হিমা দাস বহু কম বছৰ বয়সতে সমগ্ৰ বিশ্বতে চিনাকি হৈ পৰিল। অসমৰ নগাঁও জিলাত জন্ম হোৱা হিমা দাসে বিশ্বৰ বিভিন্ন প্ৰান্তত 100 মিটাৰ, 200 মিটাৰ আৰু 400 মিটাৰ দৌৰত বিশ্বৰ বহুতো ঠাইত সুনাম অৰ্জন কৰিছে। হিমাই প্ৰমাণ কৰিলে যে অসমীয়া ছোৱালীৰ ভৰিতো যাদু আছে, অসমীয়া ছোৱালীয়ে বিশ্ব জয় কৰিব পাৰে। 2018 চনৰ 25 ছেপ্টেম্বৰ তাৰিখে হিমা দাসক অৰ্জুন এৱাৰ্ডেৰে সন্মানিত কৰা হয়। হিমা দাসে আগন্তুক সময়ত ভাৰত তথা অসমলৈ আৰু অধিক সন্মান কঢ়িয়াই আনক। জিতেন্দ্ৰনাথ গোস্বামী। অসমৰ যোৰহাটত জন্ম হোৱা জিতেন্দ্ৰনাথ গোস্বামী এজন স্পেচ চাইণ্টিষ্ট। ইছৰোৰ চন্দ্ৰযান 1 প্ৰজেক্টত তেওঁ ইয়াৰ চিফ চাইণ্টিষ্ট আছিল। লগতে চন্দ্ৰযান 2 আৰু মংগলযানৰ সময়তো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জিতেন্দ্ৰনাথ গোস্বামীৰ দৰে অসমীয়া আজি প্ৰতিজন অসমীয়াৰ বাবে অনুকৰণীয় হৈ ৰ'ব। 1986 চনত নাছাৰ ফালৰ পৰা নাছাছ পাব্লিক ছাৰ্ভিচ গ্ৰুপ এচিভমেণ্ট এৱাৰ্ড, 2003 চনত নেশ্যনেল এৱাৰ্ড, 2015 চনত অসম ৰত্ন আৰু 2017 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। যাদৱ পায়েং। যদি আমাৰ মনত কিবা এটা কৰাৰ বাবে দৃঢ় সংকল্প থাকে তেনে যিমান ডাঙৰ কাম নহওক কিয় ই এদিন হৈ যায়। অৰণ্য মানৱ বুলি বিখ্যাত যাদৱ পায়েঙে অসম্ভৱকো সম্ভৱ কৰি দেখুৱালে। ফটোৰ বিপৰীতে কাম কৰি এইজন অসমীয়াই বিশ্বত ইতিহাস ৰচনা কৰিলে। যি সময়ত প্ৰকৃতিৰ ওপৰত মানুহৰ প্ৰভাৱ দিনক দিনে বাঢ়ি গৈছিল, গছ-গছনি কাটি মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অনৈতিক কাম কৰিছিল, সেই সময়তে এইজন মহান ব্যক্তিয়ে প্ৰকৃতি প্ৰেমৰ উদাহৰণ দেখুৱাই নিজৰ হাতেৰে এক বৃহৎ অৰণ্য গঢ়ি তুলিছিল। মাজুলীত মহাবাহু ব্ৰহ্মপুত্ৰৰ দাঁতিতে প্ৰায় 550 হেক্টৰ এৰিয়াত তেওঁৰ দ্বাৰা জন্ম হোৱা অৰণ্যখন চাবলৈ এতিয়া বহু দূৰ দূৰণিৰ পৰা দেশী বিদেশী বহু লোক তালৈ যায়। 2015 চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। অংগৰাগ মহন্ত। বৰ্তমান সময়ত বলিউডত সুপৰিচিত নাম অংগৰাগ পাপন মহন্ত। গুৱাহাটীত জন্ম হোৱা অংগৰাগ মহন্তৰ পিতৃ অসমৰ বিখ্যাত কণ্ঠশিল্পী খগেন মহন্তদেৱ। সৰুৰে পৰা সংগীতৰ পৰিৱেশত ডাঙৰ হোৱা অংগৰাগ মহন্তই নিজৰ পাৰদৰ্শিতাৰে সংগীত জগতত এটা সুকীয়া স্থান দখল কৰিছে। অসমৰ লোকসংগীতসমূহ বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এইজন অসমীয়াৰ বহুতো ডাঙৰ ভূমিকা আছে। কল্পনা পাটোৱাৰী। অসমৰ বৰপেটা জিলাত জন্ম হোৱা কল্পনা পাটোৱাৰী বৰ্তমান লোকসংগীতৰ জগতখনত এক সুপৰিচিত নাম। প্ৰায় 30টাৰো অধিক ভাষাত বিভিন্ন গীত পৰিৱেশন কৰা কল্পনা পাটোৱাৰী বৰ্তমান ভাৰতৰ সকলো প্ৰান্তত এটা চিনাকি নাম। জয় বৰুৱা। অসমৰ ডিগবৈত জন্ম হোৱা জয় বৰুৱাও বৰ্তমান সংগীত জগতত এটা চিনাকি নাম। বলিউডৰ ভালেকেইটা জনপ্ৰিয় গীতত প্লেবেক ছিংগাৰ হিচাপে কাম কৰা জয় বৰুৱাই অন্যান্য ভাষাৰ সংগীতৰ লগতো বৰ্তমান কাম কৰি আহিছে। ৰীমা দাস। অসমৰ ছয়গাঁৱত জন্ম হোৱা ৰীমা দাস এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ নিৰ্মাণ কৰা ভিলেজ ৰকষ্টাৰৰ পৰা তেওঁ অধিক জনপ্ৰিয় হৈ পৰে।
এইখন ছবিয়ে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় এৱাৰ্ড জয় কৰিছিল এওঁৰ দৰে অসমীয়াক লৈ আজি অসমে গৌৰৱ অনুভৱ কৰে Don't stretch the argument, Waris. Don't stretch the argument. Don't stretch the argument. Don't take it too far. Waris, listen to me. Today, no, 1 second. Waris, listen to me. 1 second, Ratan Chada. 1 second. অৰ্ণৱ গোস্বামী গুৱাহাটীত জন্ম হোৱা অৰ্ণৱ গোস্বামী আজি ভাৰতৰ সংবাদ মাধ্যমত এখন চিনাকি মুখ এই ক্ষেত্ৰত তেওঁক ভাৰতৰ সকলোতকৈ বেষ্ট বুলি ক'ব পাৰি যথেষ্ট পাৰ্গত তাত্ত্বিক প্ৰতিভাশালী অৰ্ণৱ গোস্বামী বৰ্তমান ভাৰতৰ প্ৰমুখ ইংলিছ নিউজ চেনেল ৰিপাব্লিক টিভিৰ স্বত্বাধিকাৰ অৰ্ণৱ গোস্বামীৰ মতে তেওঁ তৰ্ক কৰি ভাল পায় আৰু তেওঁৰ পেছাত সেইটো তেওঁৰ বাবে সকলোতকৈ প্ৰিয় আপুনি জানি আচৰিত হ'ব অৰ্ণৱ গোস্বামী ভাৰতৰ ভিতৰতে সকলোতকৈ হাই স্পীড নিউজ এংকৰ হয় আদিল হুছেইন অভিনেতা হিচাপে পৰিচিত আদিল হুছেইন বৰ্তমান বলিউড ইণ্ডাষ্ট্ৰীত এজন প্ৰসিদ্ধ অভিনেতা অসমৰ গোৱালপাৰাত জন্ম হোৱা আদিল হুছেইনে বলিউডৰ লগতে অসমীয়া বেংগলী তামিল মাৰাঠী মালায়ালাম ছবিতো অভিনয় কৰিছে লাইফ অফ পাইৰ দৰে ছবিত তেওঁ অভিনয় কৰি সকলোৰে মন মুগ্ধ কৰিছিল 2017 চনত নেশ্যনেল ফিল্ম এৱাৰ্ডেৰে তেওঁক সন্মানিত কৰা হয় জুবিন গাৰ্গ একো নকলেও বুজি পাব লগা এটা নাম যাৰ নামতে আজি অসমৰ হাজাৰ জনতাই নিজক পাহৰিব পাৰে যাৰ কণ্ঠই প্ৰতিজন অসমীয়াৰ মন চুব পাৰে সেইজনেই অসমৰ সন্তান জুবিন গাৰ্গ 90 দশকৰ পৰাই সংগীতৰ লগত জড়িত জুবিন গাৰ্গে এতিয়াও এই চৰ্চা অব্যাহত ৰাখিছে প্ৰায় 14,000ৰো অধিক গীতত নিজৰ কণ্ঠ নিগৰুৱা জুবিন গাৰ্গে বলিউডতো ভালে কেইটা গীত গাইছে ইয়াৰ লগতে বেংগলী মণিপুৰী বড়ো ইংলিছ কানাডা কাৰ্বি নেপালী মালায়ালাম মাৰাঠী আদি বহুতো ভাষাত গীত গাইছে ইয়াৰ লগতে অসমীয়া চলচ্চিত্ৰ জগতখন আগবঢ়াই নিবৰ বাবে তেওঁ যথেষ্ট বৰঙণি আছে আৰু তাৰ বাবে তেওঁ ভালেকেইখন চলচ্চিত্ৰও নিৰ্মাণ কৰিছে এইসকল অসম সন্তানক লৈ আমি সঁচাই গৌৰৱ অনুভৱ কৰোঁ ইয়াৰ মাজতে যদি দুই এজনৰ নাম থাকি গৈছে তেনে কমেণ্ট কৰি জনাব ইয়াৰ লগতে ভিডিঅ'টোনো কেনেকুৱা লাগিল এটা কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেধৰণৰ ভিডিঅ' ইয়াত আহি থাকে আজিলৈ ইমানেই জয় আই অসম